Hey guys, কি খবৰ আপোনালোকৰ? এতিয়াৰ দুপৰীয়াৰ সময় হৈছে প্ৰায় 11টা মান বাজিছে আৰু মই এতিয়া আছো পাকঘৰত। তাকে কি বনাও কি নবনাওকে গাহৰি মাংস আনিছে। আধাখিনি মই সিজাই লৈছো গাহৰি মাংস আৰু আধাখিনি মই এতিয়া অকনমান বনাম। ইয়াত আদা নহৰু মই পিহি লৈছো আৰু কেৰাহী মই বহায়ে দিলো। কেৰাহী প্ৰায় গৰম হৈয়ে গৈছে। এতিয়া মই ইয়াত তেল ঢালিম আৰু ইপিনে মই আলুখিনি কাটি লৈছো আৰু ইপিনে আছে গাহৰি মাংসখিনি মই এইখিনি সিজাই লোৱা নাই যোনখিনি বনাম আৰু ইপিনে মই পিয়াজ মই ঢালি দিলো আৰু ইপিনে আদা নহৰুখিনিও ঢালি দিলো। এইখিনি এতিয়া অকণমান ফ্ৰাই কৰি থাকিম আৰু ফ্ৰাই কৰাৰ পিছত মই এতিয়া ইয়াত গাহৰি মাংসখিনিও দি দিলো। এতিয়া গাহৰি মাংসখিনি অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছত মই এতিয়া মছলাৰ যোগাৰ কৰোঁ পেকেট আৰু মই মছলাখিনি এতিয়া পানীৰ লগত অকণমান ঘুটি ল'ম আৰু মোৰ মাংসখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াত মছলাখিনিও দি দিম। মছলাখিনিৰ লগত অকণমান মাংসখিনি এতিয়া ফ্ৰাই হ'বলৈ দিম আৰু ইপিনে মই কাটি থোৱা আলুখিনি এতিয়া মই দি দিম আৰু আমাৰ ঘৰত মানে আলু খাই বহুতেই বেছি ভাল পায়, তাৰ কাৰণে আলু দিবই লাগে, মাংসত হওক যিয়ে নহওক। তো এতিয়া মই আলু আৰু এইখিনি ভাজি ল'ম আৰু ইয়াত এতিয়া দিম নিমখটো মেইন ন। আৰু এতিয়া নিমখ মছলা দি পুৰা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মই দিম সিজিবলৈ অকণমান পানী দি এতিয়া ঢাকনিখন মাৰি দিওঁ আৰু এতিয়া মই তৰকাৰী বহাই থৈছোঁ। এতিয়া মই অকণমান কৰোঁ বাৰ্তালাপ আৰু ইপিনে আমাৰ মা আৰু ভণ্টিহঁত বহি আছে। মা ক'ৰবাত যাবলৈ ওলাইছে, তাকে ক'ৰবাত যায় চাগে। আৰু ইপিনে চাওক মোৰ তৰকাৰী হৈ গ'ল, গাহৰি মাংস হৈ গ'ল আৰু মই মানে অকণমান গ্ৰেভি কৰিছোঁ আৰু ইপিনে মই এতিয়া ভাত বাঢ়ি ল'লোঁ মাংসৰ লগত। এতিয়া খোৱাহে কথা আৰু এতিয়া খাই চাওঁ, মানে টেষ্ট কৰি চাওঁ। মই বনাইছোঁ, ময়ে খাম প্ৰথমতে, তো কেনেকৈ মানে টেষ্ট কৰি চাওঁ। মাংসটো ধুনীয়া বনিছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো ইমানতে থওঁ। বাই বাই সকলোকে।